हेलो बंधुসকল আপোনালোকে কেনেকৈ আছে মই আশা কৰোঁ আপোনালোকে ভালে আছে তো আজি আমাৰ কোশ্চেনটো হৈছে আজি আমাৰ প্ৰথম কোশ্চেনটো হৈছে দ্য গিবন ৱাইল্ড লাইফ স্যাংচুৱেৰী ইজ লোকেটেড এট গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে যোৰহাট জিলাত এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে চৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত হৈছে দ্য চৈখোৱা ৱাইল্ড লাইফ স্যাংচুৱেৰী ইজ লোকেটেড এট ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে তিনিচুকীয়া আমি তে নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হুইচ কাণ্ট্ৰি ইজ টু দ্য ৱেষ্ট অফ আসাম অসমৰ পশ্চিম ফালে কোনটো দেশ আছে ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে বাংলাদেশ আমাৰ নেক্সট কোশ্চেনটো চাওঁ এতিয়া হুইচ ষ্টেট was separated from Assam in 1963 কোনটো ৰাজ্য অসমৰ পৰা বিভক্ত কৰি দিয়া হৈছিল 1963 চনত ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে নাগালেণ্ড এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ কোশ্চেনটো আছে হু was the first CM of Assam CM মানে চিফ মিনিষ্টাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে গোপীনাথ বৰদলৈ আমি এতিয়া নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হু was the first governor general of Assam অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল আমাৰ ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হ'ব মোহাম্মদ ছালেহ আকবৰ এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ হুইচ ওৱান অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বাই পপুলেশ্যন ইন আসাম অসমৰ বৃহত্তম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে নগাঁও জিলা এতিয়া নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হুইচ ওৱান অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বাই এৰিয়া ইন আসাম অসমৰ বৃহত্তম মাটিকালি থকা ৰাজ্যখনৰ নাম কি ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে ডিফু এতিয়া নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হুইচ ওৱান অফ দ্য কেপিটেল অফ আসাম অসমৰ ৰাজধানী ক'ত ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে দিছপুৰ এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্ট ডাজ আসাম হেভ অসমত কিমানখন ৰাজ্য আছে ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে এ নম্বৰ 33খন ৰাজ্য আছে এতিয়া আমাৰ নেক্সট কোশ্চেনটো আছে হাউ মেনি সাব ডিভিজন ডাজ আসাম হেভ অসমত কিমানখন মহকুমা আছে ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হৈছে ডি নম্বৰ 78খন মহকুমা আছে এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ আমাৰ নেক্সট কোশ্চেনটো আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি অফ আসাম অসমৰ বৃহত্তম চহৰখন কোনটো ইয়োৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনসাৰটো হ'ব গুৱাহাটী এতিয়া আমি নেক্সট কোশ্চেনটো চাওঁ
আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম অসমৰ চৰকাৰী ভাষা কোনটো ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনচাৰটো হৈছে এছামিজ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে when did Assam get its statehood অসম কেতিয়া ৰাজ্য হিচাপে স্বীকৃতি পাইছিল ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনচাৰটো হৈছে 26 জানুৱাৰী তাৰিখত 1950 চনত ৰাজ্য হিচাপে স্বীকৃতি পাইছিল এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ নেক্সট আৰু লাষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট ছং অফ আছাম অসম এটা ৰাজ্য আৰু এই অসম ৰাজ্যৰ গীতটোৰ নাম কি আৰু অসমত কোনটো গীত গোৱা হয় ইয়ৰ টাইম ষ্টাৰ্ট নাও আমাৰ শুদ্ধ এনচাৰ কোনটো হ'ব শুদ্ধ এনচাৰ হ'ব এ নাম্বাৰ অ মোৰ আপোনাৰ দেশ আজিৰ কাৰণে এইটোৱেই ধন্যবাদ থাকিল আপোনালোকে যদি ভাল লাগে চেনেলটো যদি প্ৰশ্নবিলাক চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলত নতুন হৈছে আপুনি দেখি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ